নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটি ব্লগ ভিডিঅ'লৈ আপোনালোক মই আজি লৈ গৈ আছো মেঘালয়ত থকা এটি সাই বাবাৰ মন্দিৰলৈ তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰো গাড়ীৰ পৰাই তো এই সুন্দৰ দৃশ্য উপভোগ কৰি গেট পাৰ হলো এয়া মেঘালয় সোমালো আহি আছো এইটো জোৰাবাদ যোৱা ৰাস্তাটো তো আহি আছো আহি এখন কি পালো ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি গাড়ী মজা লাগিছে কিন্তু ৰাস্তাটো সাইডত পাহাৰ কাষত ট্ৰাক মাজত আমি তো বলক আগলৈ চাও কি আছে মন্দিৰটোত মই ভাজি ফাৰ্ষ্ট টাইম আহিছো সো সোমাব দিয়ে না নিদিয়ে না বন্ধ হৈ গম নাপাও তো বলক ভিডিঅ'টো আৰম্ভ কৰো এইটোৱে সেই মন্দিৰটো আহি পালো ভিতৰলৈ সোমাই যাব বলকচোন ইয়াত সাইনবোৰ্ড এখন মাৰি দিছে নো মাস্ক নো এন্ট্ৰি ভাল কাম কৰিছে তো ধুনীয়া মন্দিৰ এটাত আহিছো চাওক এইভাগে চাকি জ্বলাই আছে আৰু বহুত মানে মন্দিৰ এটাই ভিতৰে বহুত মন্দিৰ আছে এইটো এটা মন্দিৰ এইটো এটা দেখিছে মন্দিৰ মানে এনেকে ভিতৰে সৰু সৰু মন্দিৰ বহুত আছে মানে পৰিবেশটো ধুনীয়া ঠাইখিনিও সাফা এইটো এটাও মন্দিৰ আৰু আছে দেখাই যাম তো মোৰ লগে বলক ভিডিঅ'টো স্কিপ নকৰিব অলপো মই ভয়েস ওভাৰ কৰি আছো বেয়া নাপাব মানে মই তাত কথা ক'ব নোৱাৰিলো প্ৰথম তো অলপ মানে লাজ লাগে আৰু মানুহ বহুত আছিল আৰু ভিতৰত কেমেৰাৰো এলাও নাছিল সো মন্দিৰটো মই দেখাই আছো গতে এই পিনেৰে গতে মন্দিৰটো মানে সিৰিয়েলি আছে ইটো পুখুৰী ইয়াত মাছও আছে দুই এটা সৰু মাছ মই দেখিছিলো ইয়াত মানে সৰু মাছ আছে পানীটো অলপ লেতেৰা যেন হৈছে তো বলক এনেকে মানে বহুত ডাঙৰ এৰিয়া মজা লাগে আহি কিন্তু লেতেৰা নাই অলপো চাওক এইটো এটা মন্দিৰ মানে ফিল্ড এখনে তাৰে ভিতৰে মানে বহুত ডাঙৰ বাৰু মন্দিৰ আৰু ভিতৰত আছে চাওক কিমান সাফা এটা ধুলিয়েও এটা ইয়াত নাই এইটো এটা মন্দিৰ এই পিনে মানে খানা চানা হলে কেতিয়াবা ইয়াত খাবলৈ দিয়ে দিগল হোল এটা আছে এই পুখুৰীটো এইখিনি পুখুৰী মানে পুখুৰী নহয় আৰু এনে পানী অলপ আছে এইটো এটা মন্দিৰ হনুমান আৰু এনে কাকবাৰী গলে আৰু পাম মানে পুখুৰীটোৰ ওপৰত মন্দিৰ কেইটা মজা একদম আহি তাৰ পিছত আৰু এটা পাম আহি আকৌ কি মন্দিৰ পাও আহি আকৌ এখন কিতাপৰ দোকানো আছে ভিতৰতে কিতাপও কিনি ল'ব পাৰে মানে মজা লাগিছে একদম আল্টিমেট এইটো এটা মন্দিৰ এটো সাই বাবাৰ মন্দিৰ এ ধূপ চাকি জ্বলাই দিছে মানুহবোৰ আহি এনে ইয়াত বহুত মানুহ হয় ধূপ চাকি মানে নধৰা হৈ যায় কিন্তু এই কৰোনাৰ বাবে মানুহবোৰ অলপ কমি আছে ইয়াত জ্বলাই থৈ গৈছিল মানে মজা লাগে একদম ইয়া ফুলৰ ৰোৱা আছে দুই এডাল ফুল আৰু এইটো ইয়াত মন্দিৰ সৰু মন্দিৰ এটা তাৰ পিছত এইটো মই ক'ব নোৱাৰিম এইটোৰ বিষয়ে মই হিমান নাজানো কি এইটো সো এই পকিটোত মানে যজ্ঞ কৰা হয় ইয়াত আৰু ইয়াত মানে বহুত ডাঙৰকেও যজ্ঞ কৰা হয় তো আজিলৈ ইমানে যদি ভিডিঅ'টো ভাল পালে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলত যদি প্ৰথমবাৰ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাবলৈ একদমেই নাপাহৰিব বাই